নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া বৰদেউতাহঁতৰ পথাৰৰ পৰিৱেশ আৰু মই বৰদেউতাহঁতৰ পথাৰত আছোঁ বৰ্তমান। আপোনালোকে চাই আছে ৰোৱনীসকলে ৰুই আছে পথাৰৰ মাজত। এখন সুন্দৰ ছবি। বৰদেউতা আহিছে বৰ্তমান পথাৰত ব্যস্ত হৈ আছে। মই আপোনালোকক দেখুৱাই আছোঁ বৰদেউতাই আলি ভাল কৰি আছে আৰু ইয়াৰ ৰোৱনীসকলে ৰুই আছে। মই আপোনালোকক দেখুৱাইছোঁ। খুৰা এজনে ট্ৰেক্টৰেৰে ইতিমধ্যে হাল বাই গ'ল। এয়া আমাৰ কৃষকসকলৰ জীৱনৰ এখন সুন্দৰ ছবি। এয়া এখন সুন্দৰ ছবি আপোনালোকক দেখুৱালোঁ বন্ধু বান্ধৱীসকল। আমি যিহেতু খেতি কৰি থাকোঁ, গতিকে এই ছবিখন আমি বহুত ভাল পাওঁ, কাৰণ কৃষিয়েই হৈছে আমাৰ জীৱিকা। আৰু মূৰৰ ঘাম মাটিত পেলাই যেতিয়া নেকি শস্য চপোৱা হয়, ঘৰলৈ নিয়া হয়, তেতিয়া বহুত ভাল লাগে। এয়া এখন সুন্দৰ ছবি আপোনালোকক দেখুৱালোঁ বন্ধু বান্ধৱীসকল। আপোনালোকে যদি ভাল পায় এই ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আজি ভিডিঅ'টোৰ পৰা মই লবকা কৰি বিদায় লৈছোঁ। নমস্কাৰ। কিবা ক'বা? ঠিক আছে, ঠিক আছে। আজিৰ ভিডিঅ'টোৰ পৰা মই লবকা কৰি বিদায় লৈছোঁ। নমস্কাৰ।